হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আৰু আজি এতিয়া দেখিছেই লুকটো অকণ বেলেগ, কাৰণ মই এতিয়া যাব ওলাইছোঁ চাবুৱাৰ ৰমৰীয়া বুলি কয় জেগাডোখৰ, তালৈ যাম। তাত এখন থান আছে, তালৈ যাম। তাৰপিছত আপোনালোকেও চাই থাকিব মোৰ লগতে, তাত কি কৰোঁ। আকৌ তাৰ পৰা আৰু জেঠাইহঁতৰ ঘৰলৈ যাম, জেঠাইহঁতৰ ঘৰতো সোমাম। তেতিয়াহ'লে এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰোঁ, আপোনালোকে মোৰ লগে লগে চাই থাকিব। এতিয়া আহি গ'লোঁ ওলাই, বাইক ৰেডি হ'ল, এতিয়া আমি যাব লাগে আৰু। তেতিয়ালৈকে বাই লগ পাম। এইফালে এতিয়া আমি ওলাই আহিলোঁ, গৈ আছোঁ। এতিয়া হেলমেটটো পিন্ধি লৈছোঁ, হেলমেটটো পিন্ধিবই লাগিব। তাৰপিছত গৈ আছোঁ আৰু এতিয়া একেবাৰে কি হয় যে ফ্ৰেণ্ডছ, এতিয়া আমি আহি বকুল পালোহি। এইফালে চব এতিয়া বাগানেই বাগান, এইফালে বাগান আছে, ইমান ধুনীয়া লাগিছে দেখি। এয়া আহি পালোহি আমি এতিয়া, এখন চক মেইন গেট, এফালে সোমাই যাব লাগিব আৰু এতিয়া। এইফালে এতিয়া আহি পালোহি আমি, চক ভিতৰলৈ সোমাই যাম, এখন মেইন গেট। বলক যাওঁ। এতিয়া আহি পালোহি, এতিয়া চক এইফালে সোমাই গৈছোঁ। এতিয়া এইফালে সোমাই যাব লাগিব ভিতৰলৈ। গৈ আছোঁ থানালৈ, ভিতৰলৈ। এইফালে এতিয়া সোমাই গৈ আছোঁ আমি ভিতৰলৈ। এইফালে আহিলোঁ। এতিয়া হাজবেণ্ডে এতিয়া চেঞ্জ কৰি ল'ব, ধুতি পিন্ধিব লাগিব। সেইটো কাৰণে এইখিনি ৰুম দিছে আৰু সলাবলৈ জেগা চব। তাৰ ভিতৰত সোমাই মানুহে দূৰৰ পৰা আহিলে চেঞ্জ কৰিব পাৰে। চব এতিয়া চেঞ্জ কৰি লওঁ। মইতো পিন্ধি আছোঁ, মই একো চেঞ্জ কৰিব নালাগে, মানুহজনে চেঞ্জ কৰি লওঁ। সেইফালে এইটো পুৰুষৰ ঘৰ, কাপোৰ সলোৱা বা জিৰণি লোৱা। এইফালে হ'ল মহিলাৰ চব। ইফালে চেঞ্জ কৰিব পাৰি কাপোৰ চাপোৰ। ইফালে এইবোৰ ষ্টক কৰি থৈ দিছে বস্তু। ইফালে বাহিৰটো কিমান ডাঙৰ হয় আৰু এৰিয়াটো, ভিতৰত আছে চব চব। ধুতি চুটি পিন্ধি ৰেডি, এতিয়া সোমাই যাওঁ এইফালে ভিতৰলৈ। এতিয়া এইফালে সোমাই যাব লাগিব ভিতৰলৈ, তাৰপিছতে পামগৈ। এতিয়া চাকি তাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ইফালে দুয়োজনে চাকিবিলাক ঠিক কৰিছে, তামোল পাণ চাকি তাৰপিছত জ্বলাব লাগিব। এইডোখৰতে চাকি ধূপ জ্বলাই আৰু চাকি তাকি জ্বলাই ল'লোঁ। চক জ্বলাই ল'লোঁ, চাকি ধূপ জ্বলোৱা এডোখৰ জেগা। তাৰপিছত সেই ভিতৰৰ ফালে সেৱা কৰিবগৈ লাগিব। আমাৰ সেৱা কৰি হৈ গ'ল, সেইকাৰণে আমি ওলাই যাবলৈ লৈছোঁ এতিয়া ঘৰৰ ভিতৰৰ পৰা। এইফালে ইয়াত ঔষধ নাদ বুলি লিখা আছে, ইয়াত নাদৰ পানীখিনি খালে মানে ভাল বুলি কৈছে আৰু ভাল মানে মেডিচিনেল ৱাটাৰ বুলি কৈছে, ঔষধ নাদ। চক বা পানী নি খাব পাৰে, মানুহৰ বিশ্বাস আৰু ইয়াৰ পৰা খালে মানে ভাল হয় বেমাৰ আজাৰ যি হ'লেও। চক
এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু জেঠাইহঁতৰ ঘৰলৈ যাম। তাৰপিছত কি হয় আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া তেতিয়াহ'লে বলক যাওঁ জেঠাইহঁতৰ। এতিয়া নামঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া বাইক আছে ইয়াত থৈ দিছিলোঁ। এতিয়া যাওঁ বলক। এইফালে এতিয়া জেঠাইহঁতৰ ঘৰলৈ এইটো ৰাস্তা দি যাব লাগিব। চব এইফালে চাওক ব্ৰহ্মপুত্ৰৰ নদী। ব্ৰহ্মপুত্ৰ নদীখন ইয়াৰ পৰা কিমান ওচৰ সেইটো চাওক। এয়া বেছি কিনাৰত নাযাবি দেই, খাৰা কৰা। এইফালে ইয়াতে বাইকখন অলপ ৰখাইছে আৰু ফটো চটো দুটামান তুলি লওঁ। ইয়া ব্ৰহ্মপুত্ৰৰ নদীৰ এখন পাৰত আছোঁ এতিয়া আমি। চক কিমান ধুনীয়া লাগিছে জেগাডোখৰ। হ'লে এতিয়া জেঠাইহঁতৰ ঘৰ পামগৈ আৰু কেইটামান ঘৰ পাৰ হ'লে। এতিয়া জেঠাইহঁতৰ ঘৰ পালোহি। এয়া আমাৰ জেঠাই, ডাঙৰ জেঠাই এতিয়া আহি বহিছোহি। চব হাজবেণ্ডো বহিছে। চব তুমি মাইনা কৈ দিয়া নামটো কি? কিহত পঢ়ি আছা? অংকুৰত পঢ়ি আছে। চব মাইনা কি খাই আছা কৈ দিয়াচোন। চিপছ, আংকল চিপছ হয় নাই? কোনে আনি দিলে কৈ দিয়া, কৈ দিয়া। পেহী বুলি মাতিব। চৰি পেহীয়ে কৈছোঁ মই। চক চিপছ খাই আছে এতিয়া মাইনাই। সিহঁতৰ ডাঙৰ ল'ৰাটোৰ ঘৰ এই ওচৰা ওচৰি আছে। ইয়ালৈ আহিছোঁ। ইয়াতো এতিয়া চাহ খাবলৈ দিছে, চাহ খাই লওঁ। আমাৰ জেঠু এতিয়া ওলাইছে ক'লে সকাম ন? সকাম নে কি? এফালে কি লৈ লৈছে চব চুঙা নে কি চুঙা। জেঠু ভাত বাঢ়ি দিছে। চব এখেতে খাই আছে, ভোক লাগিছে বোলে। মই আৰু জেঠাইহঁতৰ লগত খাম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া জেঠাইহঁতৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ আৰু এতিয়া যাম, চাই থাকক। জেঠাইহঁতৰ ঘৰৰ পৰা ওলালোঁ যাবলৈ। এতিয়া আমি সৰু জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ। ডাঙৰ জেঠাইহঁতৰ ঘৰৰ পৰা সৰু জেঠাইহঁতৰ ঘৰলৈ গৈছোঁ। তাৰপৰা ঘৰলৈ যাম। ঘৰলৈ মানে ভণ্টিহঁতৰ ৰুমত সোমাবলৈ আছে। ভণ্টিহঁতৰ ৰুমত সোমাম, তাৰপৰা ঘৰলৈ যাম আৰু চাই থাকিব ভিডিঅ'টো অলপ। সৰু জেঠাইহঁতৰ ঘৰ পালোহি। ইয়াত দুজনী জেঠাই বিয়া হৈছিলে যে সেইকাৰণে আহি গ'লোঁ দুজনী ঘৰতে। এজনী সোমাই আহিলোঁ আৰু এতিয়া ইয়াত সোমালোঁ। অহাটো নেদেখুৱালোঁ আৰু এতিয়া বহুত দেৰি হ'ল। এতিয়া ঘৰ যাব লাগে, 4টা বাজিলে। মানে ঘৰলৈ যাবলৈ ওলালোঁ। বলক এতিয়া যাওঁ। এতিয়া ফুৰি মেলি জেঠাইহঁতৰ ঘৰৰ পৰা এতিয়া টাউনলৈ গৈ আছোঁ। ভণ্টিৰ ৰুমত সোমাব লাগিব। তাই ৰুমত সোমাই মেলিহে আকৌ ঘৰলৈ যাম। তালৈ গৈ আছোঁ দুয়োটাই। আন্ধাৰে হ'ল। ভণ্টিৰ হোষ্টেল পালোহি, সোমাই যাওঁ এতিয়া। এতিয়া আন্ধাৰে হ'ল। ভণ্টিৰ ৰুমলৈ আহিছোঁ। ইয়াত থাকে। ফাইনেল এক্সাম আহি আছে যে সেইকাৰণে সোমাই গৈছোঁ আৰু আহিবলৈ নোৱাৰিম চাগে সেইটো কাৰণে। হাজবেণ্ড চক ৰুম বস্তু পুৰা সেনেকৈ থৈ দিছে চেদেলি বেদেলিকৈ। কিটচেন চাহ দিছে, চাহ খাই লওঁ। ত' এতিয়া চাহ তাহ খাই এতিয়া তাইৰ ৰুমত সোমাই বস্তু দিলোঁ। তাৰপৰা সোনকালে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। আন্ধাৰ হ'ল যিহেতু, সেইটো কাৰণে যাওঁগৈ। বেছি দেৰি নৰখোঁ আৰু এতিয়া ওলালোঁ আৰু যাবলৈ। যাওঁগৈ থাকোঁ। ৰাতিৰ ৰাস্তা চব কিমান ধুনীয়া। কি কৰিছা?
এফালে ৰাস্তাত পুৰা মানুহ, কিবা পাতিছে চাগে কৃষ্ণৰ, সেইকাৰণে এনেকৈ ধুনীয়াকৈ মানুহবিলাকে বিহু নচাই বিহু নাচিছে, তেনেকৈ হাতত ফ্লেগ লৈ গৈ আছে। ভালকৈ গম পোৱা নাই কি হয়, কি পাতিছে, ওচৰলৈ গ'লে গম পাম আৰু। ইফালে আহি এতিয়া ফুচকা খাব লৈছোঁ। ফুচকা আমি আহি এতিয়া বৰবৰুৱা এইডোখৰ পালোহি আৰু জিৰ' পইণ্ট এইডোখৰ ইমান ধুনীয়াকৈ বনাই থৈছে। তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, এতিয়া আহি পালোহি আমি, 8টা বাজিলে। আহি পাইছোঁ এতিয়া। ভণ্টিৰ ৰুমতো সোমাই আহিলোঁ। জেঠাই দুজনী আছিলে, তাতো সোমাব লগা হ'ল, নহ'লেতো বেয়া পাব। চবৰ ঘৰতে সোমাই আহিছোঁ আৰু অলপকৈ। তাৰপৰা বহুত ভাগৰো লাগিছে আজি। এতিয়া আহি কাপোৰ চাপোৰ সলাই লওঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। তেতিয়ালৈ আহোঁ। বাই বাই, গুড নাইট।